লগোৱাৰ পৰা মোৰ বিল 0 আহিছে। ঠিক 3 কিলোত তোমাৰ 1,30,800 টকা সাবসিডি থাকিব। ঘৰৰ ইলেক্ট্ৰিচিটি বিল ৰিচাৰ্জ কৰি মানে অশান্তি পাই গৈছোঁ। আজি ওলাইছোঁ জানিবলৈ যে সঁচাকৈ ছ'লাৰ পেনেল লগালে বিলটো 0 হৈ যায় নে নাযায়, আৰু হাতত এটকাও নথকাকৈ মই ছ'লাৰ পেনেল লগাব পাৰিম নে নোৱাৰিম। দাদা আছে, তেওঁ ছ'লাৰ পেনেল লগোৱা আজি কিমান দিন হ'ল? হয়, প্ৰায় 2 মাহ হ'ল। কিবা অসুবিধা পাইছে? একো অসুবিধা পোৱা নাইকিয়া। মোৰ নাম শ্ৰী দিলীপ কুমাৰ দাস। মই ছ'লাৰ লগোৱাৰ পৰা মোৰ বিল 0 আহিছে। 0 আহিছে বুলি শুনিছোঁ, কিন্তু আমি প্ৰমাণটো চাম যে 0 আহিছে নে সঁচাকৈ। আপুনি এপটো অকণমান দি দিব। মোৰ কনজাম্পশ্যন হিষ্ট্ৰী তেওঁ মানে এতিয়ালৈকে তেওঁ ষ্টকে ইমান আছে যে এমাহ তেওঁ যদি ছ'লাৰ পেনেল নচলেও তথাপিও চলি থাকিব। তেওঁ ইমানখিনি ইউনিট এতিয়া ছেভিংছ হৈ আছে। দাদাজনৰ পৰা জানিব পাৰিলোঁ যে সঁচাকৈ ছ'লাৰ পেনেল লগালে বিলটো 0 হৈ যায় হয়। আৰু এতিয়া আমি আহিলোঁ এটা ইনষ্টল হৈ থকা ঠাইত। ইয়াত আহি গম পালোঁ যে আপোনালোকৰ ঘৰত চৰ্টে থাকক বা টিনেই থাকক, ধুনীয়াকৈ ছ'লাৰ পেনেলসমূহ ইনষ্টল কৰি দিব পৰা যায়। এতিয়ালৈকে প্ৰায় কেইবাঘৰো মানুহৰ ঘৰত সোমাই পিনি মই গম পালোঁ যে সঁচাকৈ ছ'লাৰ পেনেল লগালে বিলটো 0 হয়। আৰু এই বিষয়ে মই সঠিকভাৱে জানিবলৈ আমাৰ লগত মৃন্ময় আছে। মৃন্ময়ে অসমৰ সিটো মূৰৰ পৰা সিটো মূৰলৈকে প্ৰায়খিনিয়ে ছ'লাৰ পেনেল মানুহৰ ঘৰত লগাইছে। আৰু এই বিষয়ে ভালকৈ জানিবলৈ মই তোমাক সুধিম যে এই ছ'লাৰ পেনেলটো লগাবলৈ হ'লে মানুহৰ ঘৰত প্ৰথমতে কাৰ লগত যোগাযোগ কৰিব লাগিব, কেনেকৈ যোগাযোগ কৰিব লাগিব, ইয়াৰ কিবা ছাবচিডি আছে না, চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা আছে না, এই বিষয়ে তুমি কি ক'বা? না, ইয়াতে লগাবলৈ হ'লে আমাক যোগাযোগ কৰিব লাগিব। নাম্বাৰটো তোমাৰ তাতে দিয়া থাকিব। আমাক ফোন কৰিলে আমি সকলোখিনি কৈ দিম। অনলাইন কৰাৰ পৰা ছাবচিডি সোমালৈকে আমাৰ টিমে কৰি দিব। এতিয়া নৰ্মেল মানুহৰ ঘৰত তোমাৰ 3 কিলোৱাট দৰকাৰ হয়। 3 কিলোত হৈ যায়। 3 কিলোৱাটত তোমাৰ চৰকাৰৰ ফালৰ পৰা কি ছাবচিডি থাকে? ঠিক 3 কিলোত তোমাৰ 1,30,800 টকা ছাবচিডি থাকিব। তাতে এটা চেন্ট্ৰেল ছাবচিডি আৰু ষ্টেট গভৰ্ণমেণ্টৰ মিলাই দুটা হয়। ষ্টেট গভৰ্ণমেণ্টৰ 45,000 আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হৈছে 85,800 ৰুপিজ। 3 কিলোৱাটত তোমাৰ এচি চলি যাব নে? চলি যাব, আৰামত চলি যাব। এটা চলিব নে দুটা চলিব? চলাব পাৰে, এইটো মানে খৰচ কৰাটোৰ ওপৰত ডিপেণ্ড কৰিব। আপোনাৰ দুটাও চলাব পাৰে, এটাও চলাব পাৰে। মানে এইটো নহয় যে 3 কিলোত লোড দিলে বুলি এটা চলাব পাৰে আৰু দুটা চলাব পাৰে বুলি কথা নাই। ইয়াতে চলাব পাৰে, প্ৰয়োজন অনুসৰি যিমানটো চলাব পাৰে। আৰু মই 3টা ছিষ্টেমৰ বিষয়ে, চলাৰ ছিষ্টেমৰ বিষয়ে প্ৰায় শুনি থাকোঁ যে অন গ্ৰিড, হাই গ্ৰিড, তোমাৰ অন গ্ৰিড, অফ গ্ৰিড। মানে 3টা ছিষ্টেম হৈছে আপোনাৰ অন গ্ৰিড, অফ গ্ৰিড আৰু হাইব্ৰিড। এইটো হৈছে এইটো যিটো ছিষ্টেম হৈছে এইটো অন গ্ৰিড ছিষ্টেম এটা। এই ছিষ্টেমটো লগোৱাৰ পিছত মানুহৰ মানে কনজিউমাৰ ঘৰৰ যিটো বিল হ'ব, বিলিংটো 0 হৈ যাব। আৰু শুনিছোঁ যে ইয়াৰ পৰা যিটো মানে এক্সট্ৰা ইউনিটটো বাচি থাকিব, সেইটো আকৌ ইলেক্ট্ৰিচিটি অফিচত বেচিব পাৰি বুলি শুনিছোঁ। এইটো হয়নে? পাৰি মানে কি হয়, মানে 3 কিলোত ছেটআপ লগালে আপোনাৰ বিলৰ লগত এডজাষ্ট হৈ যায়। মানে কি হয়, 3 কিলোত ছেটআপ লগালে তোমাৰ 10 to 15 ইউনিট কাৰেণ্ট পাব পাৰ ডে। যদি কনজিউমাৰ ঘৰে যদি আপোনাৰ 10 ইউনিট খৰচ কৰে পাৰ ডে, 5 ইউনিটকৈ বাচি যাব, পিছত জমা হৈ থাকিব। কেতিয়াবা ডাৱৰীয়া বতৰত অলপ কম যদি আৰ্নিং হয়, তেতিয়া সেই যে জমা তাৰ পৰা মানে ৰিটাৰ্ণ পাব। হয়, আপোনালোকে জানিব পাৰিছে যে এই ছ'লাৰ পেনেল লগালে বিলটো 0 হয়। আৰু ইয়াৰ পৰা বাচি থকা ছেভিংছ ইউনিটবোৰ আপোনালোকে ইলেক্ট্ৰিচিটি অফিচত আপোনালোকে চেলো কৰিব পাৰিব। আৰু আপোনালোকে লগাবলৈ হ'লে এওঁৰ লগত যোগাযোগ কৰিব। তোমালোকৰ হেৰিটোৰ নামটো কি আছিলে, কোম্পানীটোৰ নামটো কি আছিলে? মই মৃন্ময় দাস বুলি আছোঁ, মই ভেণ্ডৰ। হয়, আমি টাটা পেনেল, টাটা আদানী কণ্টেক্ট নম্বৰটো দিয়া থাকিব। এওঁৰ লগত যোগাযোগ কৰিব। আপোনালোকৰ ঘৰত গৈ ভালকৈ বুজাই মেলি এই গোটেই ছেটআপটো লগাই মেলি থৈ আহিব।